আকৌ আহিল হেঁপাহৰ বহাগ। কৰোণাতংক আৰু লকডাউন ইয়াৰ মাজতে গোপনে আহিল বহাগ। কপৌ ফুল ফুলিলে, কুলিয়ে উবিনালে, নাই ৰঙালী উৎসাহ। কপৌ ফুল নাহৰ ফুলৰ লগতে প্ৰকৃতিয়ে দিলে ৰঙালী বিহুৰ বতৰা। সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা কৰোণা ভাইৰাছে অসমতো ব্যাপক প্ৰভাৱ পেলাইছে। লকডাউনৰ ফলত অসমতো ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। কৰোণা ভাইৰাছৰ এই আতংকৰ মাজতে সংগোপনে পদূলিমুখ পালেহি অসমীয়াৰ হেঁপাহৰ বহাগ। তথাপি গাঁৱত নাই উৎসাহ আৰু নাই ঢোলৰ মাত। কোনোবাই আকৌ পিঠা পনা প্ৰস্তুত কৰিছে, তথাপি নাই বিহুৰ উৎসাহ। তথাপি অসমীয়াই পালন কৰিব লাগিব হেঁপাহৰ বহাগ। এয়া যে এক প্ৰকৃতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। আগতে যিটো পৰিৱেশ হৈছিলে গাঁৱত, ঢোল পেঁপা মাত শুনিছিলোঁ, এইবছৰ তেনেকৈ শুনিব পোৱা নাই। আৰু ৰঙালী বিহুটো পাতিবই লাগিব। সেইবাবে বাহিৰলৈ আগতে আমাৰ গাঁৱত সকলো ৰাইজে মিলি বিহুটো উদযাপন কৰে, ফিল্ডত উদযাপন কৰে। আৰু এইবাৰ ভাবিছোঁ ঘৰুৱাভাৱে উদযাপন কৰিম। বিহুৰ কাৰণে পিঠা খুন্দি থোৱা হৈছে, তাৰপাছত কোমল চাউল তৈয়াৰ কৰা হৈছে। এইবাৰ ঘৰতে খাব লাগিব। আৰু এতিয়া লকডাউনৰ কাৰণেতো, কৰোণা ভাইৰাছৰ কাৰণে কোনো কাৰো ঘৰলৈ যোৱা নাই আৰু লকডাউনো হৈ আছে, সেয়েহে ঘৰতে উদযাপন কৰিব লাগিব। কৰোণাৰ কাৰণে লকডাউন দি আছে, সেইবাবে গামোচা লগাইছিলোঁ, গামোচা শেষ নহ'ল দেখোন। তাৰ উপৰি মানে বিহুৰ কাৰণেতো যা যোগাৰ কৰি আছোঁ। তাৰ উপৰি ঘৰৰ সদস্য সকলোকে গামোচা এখন দিম বুলি ভাবিছোঁ আৰু।